হেল্ল' গাইজ, কি খবৰ? আমি ওলালোঁ পুৱাতে আঠখেলীয়া নামঘৰলৈ বুলি। মাহঁত গ'ল আগত গেট খুলিবলৈ। এতিয়া মই যাম আৰু আমি আঠখেলীয়া নামঘৰ পাই গ'লোহি। নামঘৰত পাই আমি এখন দোকানত সোমাই শৰাই বস্তুকেইটা লওঁ বুলি সোমালোঁ। দেখিছেনে, তাতে আকৌ এইবোৰ বস্তু আছেই। আমাৰ ছোৱালীজনীয়ে কি লওঁ কি নলওঁ কৰি আছে। আৰু আমাৰ চাকিকেইখন সজাই থৈছে। আৰু এফালে ছোৱালীজনীয়ে টানি আছে বস্তু, তাইক বোলে এইবোৰ লাগে। আৰু আমি শৰাই বস্তু লৈ আহিলোঁ নামঘৰৰ ভিতৰলৈ বুলি। নামঘৰৰ গেটৰ ওচৰত সেৱা এটা জনাই আমি নামঘৰলৈ বুলি গৈ আছোঁ। দেখিছেনে, ইমান ধুনীয়া এটা ৰাস্তা, চাৰিওফালে সেউজীয়া গছবোৰ। পুৱাতে আহিবলৈ পালে নামঘৰ ভাগলৈ বহুত ভাল লাগে। ঠাণ্ডা এটা নিৰিবিলি পৰিৱেশ, অতি সুন্দৰ এটা পৰিৱেশ হয়। দেখিছে ছোৱালীজনী আগতেই গৈ আছে, তাই খুব ফূৰ্তি পাইছে তাই। আৰু এই নামঘৰ ভাগলৈ আমি প্ৰতি বছৰে আহোঁ এই জন্মদিনৰ আগত। গৈ আছে আৰু আমি নামঘৰৰ ভিতৰত পাই গ'লোহি। নামঘৰৰ ভিতৰত পাই আমি ভৰি হাত ধুই শৰাই বস্তু আগবঢ়াবলৈ বুলি এইফালে আহিলোঁ। সেইফালে আহি থাকোঁতে আকৌ এই ছাইডলৈ দুটা শহাপহু আছিলে। শহাপহুকেইটা দেখি আমাৰ ছোৱালীজনী একদম ক'ব নোৱাৰা হৈ যায়। সেইকেইটা দেখিছেনে, বগা আৰু মুগা ৰঙৰ। সেইকেইটা আমাক অহা দেখি সিহঁতি ভাবিছে আমি কিবা খাবলৈ দিম বুলি। এইটো এটা গৈ আছোঁ আমি শৰাই আগবঢ়াবলৈ বস্তুখিনি দিবৰ কাৰণে। এজন তাত ভকত আছে, ভকতজনে এই বস্তুকেইটা ল'ব, তেওঁকে দিব যামগৈ। আৰু কৰি আমি দি পেলাই চাকি দিবলৈ যাম। চাকি দি মেলি আহি আমি নামঘৰ নাম লৈ আছে, তাত বহিবলৈ বুলি আহিলোঁ। আৰু দেখিছেনে, নামঘৰৰ ভিতৰত বকুল গছজোপা ইমান ধুনীয়াকৈ ৰঙা হালধীয়া হৈ পকি আছে। আৰু হৈছে নামঘৰৰ মুখৰ ভাগ হয়। দেখিছেনে, ইমান ধুনীয়া এটা পৰিৱেশ। হৈছে গোলাঘাটৰ আঠখেলীয়া নামঘৰ হয়। আমাৰ গোলাঘাটৰ নামঘৰ ডাঙৰ নামঘৰ হয়। আৰু ইয়াতে ভাদৰ মাহত বহুত ধুনীয়াকৈ ইয়াতে ডেক'ৰেশ্যন কৰে। আৰু মেলা আহে, বাহিৰত মেলা বহে। আৰু বহুত ৰাইজ হয়, বহুত ভকত হয় ইয়াতে। আৰু পানীখিনিতে কাছ ৰাখিছে, কাছ পুহিছে। কাছবোৰ ডাঙৰ হৈছে। আৰু বাকী মানুহক ৰাইজে যিবোৰ খাবলৈ দিয়ে সেইবোৰ ইয়াতে দিব নিদিয়ে, কাৰণ এই পানীখিনি লেতেৰা হৈ যায়। সেইটো কাৰণে কাছবোৰ ৰাইজক ইয়াত একো দিবলৈ নিদিয়ে পানী। দেখিছেনে, ইমান এটা ধুনীয়া ডাঙৰ পুখুৰী। আৰু হৈছে নামঘৰৰ ছাইডৰ ভাগ হয়। বহুত ডাঙৰ নামঘৰ হয় এইভাগ। গোলাঘাট ডিষ্ট্ৰিক্টত আছে, আঠখেলীয়াৰ হয়। গোলাঘাট ডিষ্ট্ৰিক্টৰ আঠখেলীয়াত আছে এইটো নামঘৰ ভাগ। ইয়াত ভাদৰ মাহতো বহুত ধুনীয়া ডেক'ৰেশ্যন হয়। ইয়াত ৰাতিও আহিব পাৰে মানুহ, বহুত ৰাতিলৈকে ইয়াতে থাকে মানুহ। ইয়াত থাকি লয় আৰু ধুনীয়া ডেক'ৰেশ্যন হয়। আৰু বহুত মানুহ হয় ভাদৰ মাহত। আমিও আহোঁ ভাদৰ মাহতে ইয়াত দেখিছেনে, ইমান সুন্দৰ নামঘৰ। আহিলে কিবা মনটো মুকলি হৈ যায়। এইফালেও আছে। হৈছে আইতাক নাতিনীয়েকৰ ফটো মাৰিব বহি। এইকেইটা শহাপহুকেইটা দেখিছেনে। আৰু এনেকৈ আমি আহিলোঁ এতিয়া প্ৰসাদ ল'বৰ কাৰণে। প্ৰসাদ লৈ আহি আছোঁ। আইতাক আৰু নাতিনীয়েক থাকি আহিলে পাছত আহি আছোঁ ঘৰলৈ বুলি আহি অলপ ভিডিঅ' কৰিলোঁ নিজকে। কেনেকুৱা লাগিছে বাৰু ভিডিঅ'টো জনাবচোন। লাষ্টত আঠখেলীয়া গেটত এটা সেৱা ল'লোঁ। সেৱা লৈ আমি ঘৰলৈ বুলি আহি আছোঁ। ছোৱালীজনী আগত গৈছে। ভিডিঅ'টি কৰিলোঁ, আপোনালোকে জনাব কেনেকুৱা হৈছে। আৰু চব পুৰণা নামঘৰৰ ভিতৰখন।